চিৰিয়াছলি ল'ব নেকি? নাই নালাগে ধেমালিতে আমি সঁচা কথা কওঁ আৰু বেলেগ একো কথা নহয় তো আজি মোৰ ব্লগিং চেনেলৰ এইটো ফাৰ্ষ্ট ভিডিঅ' যিটো ট'টেলি আইফোন এক্সেছত শ্বুট হৈছে। তো আগতেও কেইটামান ভিডিঅ' আছে আইফোনত ৰেকৰ্ড কৰা ভিডিঅ' কেইটামান আছে, বাট এইটো আইফোন এক্সেছৰ আজি কোৱালিটিও আমি চাম। আৰু এইটো ব্লগ নহয় একচুৱেলি, এইটো একদম এটা ঘৰুৱা পৰিৱেশত কৰা ভিডিঅ' হয়। তো আপোনালোকে দেখা পাই থাকে যে মোৰ একাউণ্টতো মাজে মাজে দেখা পাই থাকে, প্লাছ ফেচবুকতো দেখা পাই থাকে যে আৰ্হি, আপোনালোকে এটা নামটো শুনিছে চাগে। তো আৰ্হি কোন হয় মোক আগতে বহুতে সুধিলে, আৰু মই এদিন চিয়'ৰ ভাবিছিলোঁ যে আৰ্হিক এদিন মোৰ ব্লগিং চেনেলত দেখাওঁ। আৰ্হি একদম এজনী বহুত মৰম লগা টিকলি ছোৱালী হয়, আৰু আছামত চাগে ইমান সৰু বাচ্ছাৰ ফাৰ্ষ্ট টাইম ফেচবুক পেজ আৰু ইনষ্টা একাউণ্ট আছে চাগে, আৰু তাই ফেচবুক পেজতো ফেমাছ হয়। তো আৰ্হিৰ ঘৰত আজি আহিছোঁ, আৰ্হিৰ ফটো কেইটামান ক্লিক কৰিছোঁ। তো যেনে আজি ঘৰুৱা গোটেইখিনি মই দেখুৱাব ট্ৰাই কৰিছোঁ। তো আপোনালোকক আৰ্হিক মই শ্ল' মোশ্যনত দেখাই আছোঁ। তো শ্ল' মোশ্যন চাওক। Don't you know, it is getting hard, hard. গোটেই দিনটো আৰ্হিৰ লগত বহুত এনজয় কৰিলোঁ, হয়নে আৰ্হি? মই আগতে আৰ্হিক শুইছিলোঁ ন, হয়নে নাই? তো অঁ চিপছ খুৱাইছে, থেংক ইউ বাই। এতিয়া শুনা দাদা যায়, এতিয়া শ্বাহিদ দাদা বাই বাই, মই ঘৰ যাওঁ। তুমি ভিডিঅ' চাবা হা, মই দেউতালৈ পঠাই দিম, ঠিক আছে? বাই। নীল দাদাৰ তাত যাওঁ বা। অঁ নীল দাদাই তোমাৰ শ্ব' কৰি আহি পেলাই তোমাক লগ কৰিব, ঠিক আছে? ঠিক আছে, নীল দাদাক সেইকাৰণে মই মাতি আহোঁ। অ'কে অ'কে বাই বাই। চুমু দি দিয়া, এইটো চুমু দি দিয়া। বাই বাই। বাই বাই, আকৌ আহিম দেই, বাই। বেজান নীলাৰ ৰুমলৈ, আৰু তাৰ পৰা নীলাক দেখাই আছোঁ। A few moments later. কি খবৰ? বঢ়িয়া কি খবৰ তোমাৰ বঢ়িয়া। চাংগৰাই জোগাই আছে, নীলাক জোগাই আছে, হাফ পেণ্ট পিন্ধি থকা নীলা। কোনেওতো দেখা নাই চাগে, আনচেঞ্চৰ্ড ভিডিঅ'। চাওক নে? নাযাওঁ চাওক দিয়ক, ন একো নহয়। হাফ পেণ্ট পিন্ধিছে বক্সাৰ, ময়ো পিন্ধো, ইমান লাজ কৰিব লগা কথা নাই। এইটো বডি বিল্ডাৰ। চাংগদা কিবা ক'ব নেকি? আপোনাৰ ভাইটি ইমান ডাঙৰ চেলিব্ৰিটি মই একো নকওঁ। ইমান ডাঙৰ চেলিব্ৰিটি, নীলা কি ক'ব? কাৰ কথা চাংগৰাৰ কথা চাংগদাৰ কথা, মোৰ কথা কিবা আছেনে? চাংগৰাৰ কথা বোলে আজি এইটো ভিডিঅ'টো শেষ নহ'ব। তথাপি কওক, কিবা অকণমান কৈ দিয়ক। চাংগদাৰ পূৰ্ণ দৈৰ্ঘ্যৰ বি গ্ৰেড মুভি সমান হ'ব চাংগদাৰ কথা ক'বলৈ গ'লে। মই আজি বিশেষ নকওঁ, তোমাৰ এই ভিডিঅ'টোৰ জৰিয়তে যিমান দৰ্শকে আজি উপভোগ কৰিছে আমাক সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ, আৰু ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আপোনালোকৰ যিবিলাক আহিবলগীয়া দিন আছে নতুন বছৰটো সুখ আৰু হাঁহি। অ'কে, আৰু ইণ্টাৰেষ্টিং কথা এটা আপোনালোকে জানেনে? চাৰংগদাক মই ফাৰ্ষ্ট চিনাকি নীলাৰ থ্ৰুৰে হয়, হয়নে চাৰংগদা? মনত আছেনে? কোনদিনা ৰঙালী আছিল নেকি? ৰঙালী আছিল, আৰু ৰঙালী আছিল। চাংগদাক লগ পাই তোমাৰ বেনিফিট হৈছে নে কিবা? চাৰংগদাক লগ পাই ইয়া দাদাই লগ পাই বোলো। আচ্ছা ৰিস্কি মানুহজন তেওঁৰ লগত ঘূৰি ফুৰাটো বিৰাট ৰিস্কি বোলে, ৰিস্কি এটা। নীলাই কৈছে চাৰংগদা হয় নেকি? MI মিছনতকৈ কম নহয় আৰু। তো এজনে আনজনক ধেমালি কৰি আছোঁ, তো চিৰিয়াছলি নল'ব। চিৰিয়াছলি ল'ব নেকি? নাই নালাগে ধেমালিতে আমি সঁচা কথা কওঁ আৰু বেলেগ একো কথা নহয়। এয়া মোৰ চেম ডাইলগটো দি দিছে যে ধেমালিতে সঁচা কথা কওঁ। এইটো মই আগতে, ফোনটো আপোনাৰ বহুত চেকি। তো আজি আইফোনত মানে ব্লগ কেনেকুৱা হয়, এনেইতো সদায় কেমেৰাৰে কৰা যায়, আজি আইফোন এক্সেছত কৰি চাইছোঁ। নীলাই এনে যে ইমান ধুনীয়া ধুনীয়া ফটোবিলাক উঠাই থাকে, কিহত উঠায়? মোৰ ফোন দুটাই ফোন আছে।
এইটো কিছুদিন আগতে মই ল'লোঁ অ'প্প F9 F9 Pro আৰু এটা আছে মোৰ চেমচাং নোট নোট 9 এই দুটাই নাই ঠিক কেমেৰা কেনেকুৱা ভাল আল্টিমেট ন য়েছ অনিল আৰু এটা কথা ৰ'ব মই কথা এটা ক্লিয়াৰ কৰি দিওঁ আজি তো অনিল দা ৰ'ব আৰু কথা এটা আজি মই ক্লিয়াৰ কৰি দিওঁ মানে একচুৱেলি বহুতে ভাবি থাকে যে মোৰ যিটো ব্লগিং চেনেল আছে সেইটো ইণ্টাৰভিউ চেনেল বুলি একচুৱেলি ভাবিছিলে আচ্ছা একচুৱেলি সেইটো আমাৰ ইণ্টাৰভিউ চেনেল নাছিলে তো নীলদাৰ লগত যিদিনা আমি এইটো বন্দুকৰ কবিতাৰ শ্বুটিঙত গৈছিলোঁ সিদিনাৰ পৰাই আল্টিমেটলি চেনেলটো গ্ৰ' কৰিছে আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে যে বন্দুকৰ কবিতাৰ অফিচিয়েল ভিডিঅ'টোতকৈ মোৰ ব্লগৰ ভিউজ বেছি আচ্ছা সেইটো আৰু এতিয়া না মই ইণ্টাৰভিউৰ কথাটো কৈছিলোঁ তো একচুৱেলি চেনেলটো ইণ্টাৰভিউ চেনেল নহয় এইটো ভ্লগ হয় ভ্লগ মানে আপোনাক আগতে কৈছোঁ যে ডে টু ডে লাইফৰ মোৰ যিখিনি মই য'ত যাওঁ কেনেকৈ থাকোঁ কি কৰোঁ আল্টিমেটলি ইনষ্টা ষ্টৰি যেনেকৈ আমি দিওঁ আমাৰ আপডেটছখিনিৰ কাৰণে তো তেনেকুৱা আগতে যেনেকৈ ডায়েৰী লিখিছিল ডায়েৰী মেইনটেইন কৰিছিল তাহাঁত ভ্লগ হ'ল হয়নে নীলা য়েছ আপোনাক ইণ্টাৰভিউ ল'ম দিয়ক কেতিয়াবা এইটো মোৰ ডাঙৰকৈ কওক শুনা পাব নোট 9 এইটো আমাৰ এইটো চাৰংগদা এইটো শ্বাহিদ বা নিজে নিজকে দেখা পাইছোঁ ভিজুৱেলি খুব ভাল চাংগদা কিবা নীলদাৰ চিক্ৰেট আছে নেকি চিক্ৰেট বহুত আছে এইবিলাক নকওঁ দেই তথাপি এটা মানুহে জানিব পৰা এটা চিক্ৰেট নাই নাই কিবা এটা এনিথিং এই গা নুধুৱে কেইদিন গা হোৱা ধুৱে নাই? নেকি মই গা ধুই নাই নাই গা নুধুৱে গা ধোৱা নাছিল বাৰু ঠাণ্ডাটোতো নুধুৱে গৰম দিনতে নুধুৱে আৰু এটা চিক্ৰেট ক'ব পাৰে আপুনি যে আপোনাৰ যিটো আটাইতকৈ ডাঙৰ চিক্ৰেট সেইটো মই গম পাওঁ অ'কে এক্সকিউজ মি মোৰ ফোন এটা আহিছে ভাল অ'কে 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 ছাৰ ঠিক আছে অ'কে তো আজি আৰু এটা কথা গম পালোঁ নীলা কি হোমিও খায় হোমিও খাই বুলি কথা নাই এতিয়া যেতিয়া বিদেশীয়ে আক্ৰমণ কৰে তেতিয়া আৰু নিউক্লিয়াৰ এনেকুৱা বুলি ৱেপনছৰ কথা নাই আৰু যি বস্তু কামত আহে সেইটো লগাই দিম এগালমান দৰৱ আপুনি ক'ল্ড ড্ৰিংকছ খানে নাখায় মই চব খাওঁ মোৰ সেইটো কাৰণে অৱস্থাটো বেয়া মোৰ শ্ব'ৰ আগত পাছত কেয়াৰ লোৱাৰ কোনো ধৰণৰ ছিষ্টেম নাথাকে মই যি মন যায় তাকে খাই দিওঁ যেতিয়া মন যায় তেতিয়া মোক যিমান মন যায় সিমানে মোক খোৱাটো একচুৱেলি মোক কম হোৱাৰ কাৰণে মোৰ প্ৰব্লেমটো অলপ হৈ যায় বাকী এনেই বাকী নৰ্মেল ছিংগাৰবিলাকৰ নিচিনাকৈ মই বহুত কেয়াৰ কৰি নাথাকোঁ চবেই ইণ্টাৰভিউ চেনেল বুলি যিহেতু ভাবে অকণমান ইণ্টাৰভিউ টাইপতে দুই এটা কুৱেশ্যন সুধি দিছোঁ তো আজিৰ পৰা ষ্টাৰ্ট হৈছিল যদি মন কৰিছে ভালকৈ ভিডিঅ'টো আপোনালোকে দেখিব ইফালে অকণমান কৰি দিয়ে তোমাৰ ফালে য়েছ পিছফালে এটা দেখিছে ছুইচ বৰ্ড সেইটো চাহিদে আজি ৰাতিপুৱা সোমাওঁতে মোৰ এই বস্তুটো বেয়া কৰিলে আৰু নেক্সট আৰু এটা বৰ্ড আছে এইটো চাইডত এইটো ভাঙিম এতিয়া ঠিক আছে তাতে লাইট এটা ডিছকভাৰ হ'ল আজি এটা ইণ্টাৰেষ্টিং কথা নীলাই বোলে এইটো লাইট দেখা নাছিলে দেখিছিলে তো চাংগদা কিবা এটাতো কওক নীলদাৰ কিবা চিক্ৰেট কওক না গা নোধোৱাটো এটা আৰু চাংগদা এটাই চিক্ৰেট ক'ব পাৰিব যে তেওঁৰ যিটো মেইন চিক্ৰেট সেইটো মই গম পাওঁ চাংগদা আপোনাক কিন্তু ইনচাল্ট দি আছে দেই উপায় নাই এই ক্ষেত্ৰত তেওঁ মাত মাতিব নোৱাৰে সদ্য সমাপ্ত নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁ খুবেই ব্যস্ত আছিল আৰু বিভিন্ন প্ৰাৰ্থীৰ লগত আমি সঘনে তেওঁৰ ফটো দেখিছোঁ গতিকে এজন ডাঙৰ ৰাজনীতিবিদ আমাৰ মৰমৰ চাৰংগদা বয়সত আমাতকৈ বহুত ডাঙৰ হ'লেও আমাৰ লগতে থাকে লগৰ নিচিনাকৈ তেওঁ যদিও 45 বছৰ হৈছে কেতিয়াও কিমান মান হৈছে চাংগদা আপোনাৰ কিমান মান হৈছে 18 আৰু আপোনাৰ কিমান হৈছে 18টো তিনি দি পূৰণ কৰি দিয়া 18 into 3 আৰু আপোনাৰ কিমান হৈছে মোৰ 30+। মই এতিয়া 30 বছৰ অতিক্ৰম কৰিলোঁ বুঢ়া হ'ল বুঢ়াটো বহুত আগতে হ'লোঁ পেট ওলাইছিল লাষ্ট ইয়েৰে ওলাইছিলে মনত আছে পেটটো কমি যাব পেটটো একচুৱেলি মোৰ টোপনি ক্ষতিৰ কাৰণে মই শকত হৈছোঁ টোপনি ক্ষতি হ'লে শকত হয় আৰু টোপনি ক্ষতি হ'লে মূৰ চুৰ বিষায় ন ঠিক আছে সুবিধা
তো আজি ভিডিঅ'টো ইমানেই ইণ্টাৰেষ্টিং হৈ গ'ল যে একদম পুৰা ঘৰুৱা ভিডিঅ' চাংগদা আজি ভিডিঅ'টো পুৰা ঘৰুৱা টাইপ হৈ নগ'ল জানো পুৰা ঘৰুৱা একো নাতো কিবা কমপ্লেক্সিটি আছে নাতো কি আছে যি মন তাকে সুধি আছোঁ আমি চাৰংগদাক দিব পৰা একো নাই মই ৰাতিপুৱা ডিঙিতে মাৰি থোৱা গামোচাখন দিছোঁ আজি বিমান হিচাপে ধুনীয়াকৈ আঁকি লৈছে চাৰংগদা খুবেই ব্যস্ত গোটেই বিজনেছ তেওঁ ফোনতে চম্ভালি থাকে এতিয়াও তেওঁ বিজনেছৰ কথা পাতি আছে চাংগদা ভালকৈ দেখিলে গম পাইছে ডাঙৰ ডাঙৰ বিজনেছ তেওঁ চব বিজনেছমেন মই হ'ব লাগিব নিদিলে কিবা বিজনেছ মোৰ বিজনেছ আছে দৰৱৰ মই দৰৱ সৰবৰাহ কৰোঁ চোৰাং খাবে নেকি চোৰাং নে শব্দটো ঠিক আছে সৰবৰাহ কৰোঁ মই চোৰাং খাবে নেকি এইটো চোৰাংভাৱে সৰবৰাহটোতে চোৰাং কমাই গ'ল সৰবৰাহটোতে এইটো গোটেই অসমত সৰবৰাহ কৰে কি কৰে সময়ো নাই অলপ ঠিক চ' মই কোৱা নাই জানো যুদ্ধৰ সময়ত আৰু তুমি অস্ত্ৰৰ মূল্যায়ন নকৰা আৰু যি অস্ত্ৰ থাকে সেই অস্ত্ৰ ব্যৱহাৰ কৰা যায় গতিকে আশা কৰিছোঁ সেইখিনি দৰৱ খাই ভাল পাম ইমানখিনি আছে ইমানখিনি আছে চব হোমিঅ'পেথিক এইটোতো ছাইড এফেক্ট নাই নাই থাকিবতো নালাগে ভাল দৰৱ আৰু নীলদা এটা নতুন ঘৰলৈকে শ্বিফ্ট হৈছে আৰু নীলদাৰ এইটো ঘৰত ফাৰ্ষ্ট আহিলোঁ আগৰ মোৰ আগতো ঘৰ নাছিলে এতিয়াও ঘৰ নহয় এইটো এটা ভাড়া ঘৰ মিছাও হ'ব পাৰে ভাড়াটো লগাব লাগিব আগফালে ধেমালিতে মিছা কথাও কয় আৰু ভাড়া ঘৰ যদিও আমি ঘৰৰ নিচিনাকৈ থাকোঁ আমাৰ এটা ডাঙৰ পৰিয়াল চব মিউজিচিয়ানছ দাদা চবখিনি আছে মেনেজমেণ্টৰ মানুহ মোৰ সহকাৰী যিবিলাক বন্ধু আছে অনুষ্ঠানবিলাকত থাকে সদায় তেওঁলোক থাকে আৰু আৰু খুব ইণ্টাৰেষ্টিং মোৰ ঘৰটো আৰু নীলদাৰ এনে ভইচটো বহুত সৰু সৰু বুলি কৈ থাকে হয় নেকি মানুহটো ঘৰৰ মানুহৰ ঘৰৰ মাত গান গোৱাৰ টাইমত ডাঙৰ হয় বাকী টাইমত সৰু সৰুকৈ কথা কয় অঁ মই ইমান চিঞৰ বাখৰ কৰি ভাল নাপাওঁ মানে ঠাণ্ডা মানুহ কুল হয় এতিয়া কানেক্টিভিটিটো ইমান ষ্ট্ৰং গতিকে জোৰকৈ নক'লেও হয় আচলতে আৰু য'ত চিঞৰিব লাগে তাতে চিঞৰ মিহি পাই নাই আৰু নীলদা আৰু মোৰ এটা চিক্ৰেট প্ৰজেক্ট এটা আহি আছে ন অঁ এটা আমি চিক্ৰেট প্ৰজেক্ট Secret কৰি আছোঁ project এটা আহি আছে। ৰেষ্টুৰেণ্ট এখন খুলি আছোঁ খুব সোনকালে ঠেলা ৰেষ্টুৰেণ্টখনৰ নাম আৰু আমি গণেশগুৰি কিনাৰতে বহিম শ্বাহিদ নীল কি হ'ব এখন চাট মই আৰু ঠেলা নামে দিম ঠেলা শ্বাহিদ নীল থকা ন আমি তাতে মই ম'ম' বনাম এই পকৰি ভাজিব আমি দুইটাই এইটো আৰু চাংগদাই কিনিব হয়নে বিজনেছমেন আচল বিজনেছমেনটো এইজন তেওঁ একচুৱেলি আমি বনোৱা বস্তু নাখাব আমি কিয়নো গধূলি বিজনেছ কৰিম তেওঁ ৰাতি কাম বেছি থাকে গধূলি চাংগদা আমাৰ দোকানলৈ আহিব নাই আহিব। আহিব ন আৰু নীলে খানা চানা বনাই নে নবনাই বনাওঁ এই চাংগদাই মোক খুৱাই চিকেন বনাইছে আল্টিমেট বনাইছে তেওঁ অঁ আৰু এইবিলাক কথা নাজানো আমি কি নাজানা তোমাক মই চব খুৱাই বনাই কৈছোঁ এইবিলাক নক'বা আপুনি অঁ কিয় বনোৱা পাহৰিলে চব বেলেগ কিছুমান কথাই মনত আছে মোৰ ঠিক ছাৰ ঠিক মনত। ঠিক আৰু ভলিছা চাৰংগদাক পুৰা নীলদাই এটেক কৰি আছে সেইখিনি কথা চাৰংগদা মনে মনে আছে সেইখিনি কথা এতিয়া নকওঁ খানা বনোৱাটো মনত নপৰিলে বাৰু মোক আৰু যি কি নহওক আজি এই ভিডিঅ'টো আচলতে একেবাৰে মানে ঘৰুৱাভাৱে আমি এইটো কোনো কিবা ডিছক্লেমাৰ নলগাওঁ তথাপি কৈছোঁ যে কোনেও চিৰিয়াছলি নল'ব চব ধেমালি আমি এনেকৈ থাকোঁ মোৰ দুইজন দাদা এজন সৰু দাদা হয় এজন ডাঙৰ দাদা হয় কেজুৱেল ভিডিঅ' এটা তুমি চাংগ খুৰাক দাদা বুলি কৈছা আচৰিত পাইছা পুৰা বোলে চাংগদা থাপৰ এটা মাৰি দিয়ক দিয়ক ভুকু এটা দিয়ক আহি আছে সময় আহি আছে কম চাংগৰে আকৌ ধুনীয়াকৈ দেখুৱাই দিছে ঘৰৰ গোটেই চুলি নাই আৰু এটা কথা যেতিয়া মানুহৰ হাতত পইচা বেছি হয় ন তেতিয়াহ'লে চুলি সৰে বোলে যেনেকৈ নীলদাৰো এতিয়া যাব ধৰিছে কাটিছে সেইকাৰণে গম নোপোৱা কিন্তু যাব ধৰিছে অঁ আপোনাৰ চুলি পকিছেচোন চুলি পকিছে চুলি পকা নাই মই একচুৱেলি এটা এক্সট্ৰা দৰৱ এইটো লগাইছোঁ পকাইছে ফোন আহিছে পানী মানে একদম তাৰ হেৰিলৈকে হৈ গ'লে মুখলৈকে গ'লে নানামে কিবা টিঙৰ পৰা কি নাও বুৰিলে টিঙৰ পৰা নানামে যে সেইজন মই একচুৱেলি গম পালে নে চুলিটো পকাইছে এইটো যোজনাটো ভবাৰ যোজনাটো মানে ভুল বুলি ভাবোঁ কিয় নাও কোন মানুহে টিং লৈ থাকে বুজি নাপায় নাও বহিলেও টিঙৰ পৰা নানামে আৰু নাও টিং মানে ওপৰখন নেকি য'ত ফুটবটিৰ ওপৰত শুনি যায় নাও টিং কেলে থাকে নাজানো সেয়াই কয় নাজানো। চবেই কয় ময়ো কওঁ টিং মানে কোনটো বুজাই বা চাবলৈ নগাঁৱত প্ৰচলিত এইবিলাক বস্তু তো এটা কথা জানেনে যে নীলাইতো এনেই ইমানটো বেছি কথা নকয় কিন্তু নীলা বহুত ধেমেলীয়া হয় হা হা আপুনিতো বহুত ধেমেলীয়া হয় ন
লাহে লাহে ক'ব নাহাকে এনেকৈ এনেকৈ কৈ থাকিব চব মই ইমান বেছি কথা নকওঁ, খালি ধেমালি কৰি ভাল পাওঁ। মোৰ যিবিলাক খুব লগ পাই সিহঁতি গম পায় আৰু। ঘনিষ্ঠ বন্ধু, যিবিলাক বন্ধু বান্ধৱী, দাদা, মোৰ যিমানবিলাক বাইদেউ চাংগদাহঁত খুব মৰমৰ। আচলতে আমি ভাইটি হওঁ অভিয়াছলি। আমাৰ মোৰ কথা পাহৰি যায় বাৰু, মাজে মাজে মানুহটোৱে পাহৰি থাকে। কিয় পাহৰে? আমি নেপথ্যত আছে যে মই ভাবি ল'লোঁ তেনেকৈ। বাৰু যি কি নহওক, নেপথ্য শব্দটোৰ অৰ্থ তুমি নাজানিবা চাগে? জানো জানো জানা? তো ইমান কথা নকওঁ, মোৰ মাতটো চাগে নুশুনিবই আপোনালোকে যদি শুনা পাইছেনে আপোনালোকে? মন নাই টানিব টানিব ন? আৰু বেলেগনো কি ক'ম, ইমানখিনি আমাৰ- ভিডিঅ'টো সামৰিবলৈ সময় হৈছে। এতিয়া মই দুটামান প্ৰশ্ন এইফালে 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 শ্বাহিদ ভাইটিক সুধিবলৈ বিচাৰিছোঁ। নহয় 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 হেৰি হোৱাইটকৈ লওক একো নাই, তোমাক কৈ আছোঁ এতিয়া। হোৱাইট হোৱাইট কওক। তুমি কেতিয়াবা ভাবিছিলানে তোমাৰ জীৱনটো এনেকৈ বৰবাদ হ'ব চাংগদাৰ লগত? এইটো কুৱেশ্যন আছিলে, চাংগদালৈকে আছিলে। তোমালে গতিকে বুজাই বুজিছে, উত্তৰ যোনে যোনে পাব লাগিছিলে তেওঁলোকে বিশেষ নকওঁ। তেওঁ চাংগদাই মাছাজ চেণ্টাৰ এটা খুলিছে, আপোনালোক আহিব। কি চেণ্টাৰ? মাছাজ চেণ্টাৰ। অঁ মাছাজ চেণ্টাৰ। এইখিনি কাটি দিব দেই। নিদিওঁ নিদিওঁ ডাইৰেক্ট আনচেঞ্চৰ্ড ভিডিঅ' এইটো আনচেঞ্চৰ্ড বস্তু মানুহে চাই ভাল পায়। চাংগদাই কেৰেলাত নিজে পাৰ্চনেলি ট্ৰেইনিং লৈ আহিছে। কেৰেলাৰ যিটো একেবাৰে ট্ৰেডিশ্যনেল মেছাজ, কিবা এনেকুৱা টেমা লগাই মিঠাতেল চিঠাতেল পেলাই এইবিলাক কৈছা এভেইলেবল হয়। এটা খুব পজিটিভ বস্তুটো খুব উপকাৰী। আৰু তেনেকুৱা এটা মেছাজ চেণ্টাৰ তেওঁ চাংগদাই অসমত প্ৰথমবাৰৰ কাৰণে খুলিছে। আৰু মই শুনিছোঁ নীলাক ফাৰ্ষ্ট মাছাজটো চাংগদাই দিছে। তেওঁ মোক কেইবাবাৰো অফাৰ কৰিলে। মই মোৰ বন্ধু বিপ্লৱক গতাই দিছোঁ এই হয় চাংগদা হয় নেকি? নাই এইটো ন' কমেণ্ট। ন' কমেণ্ট। মোৰ ঘৰটোত এটা কেচিনো আছে, আপোনালোকৰ এতিয়া দেখাব নোৱাৰিম। আপোনালোকে কেচিনোটো দেখিলে ভয় খাই যাব। তাতে বহুত ডাঙৰ ডাঙৰ খেল হৈ থাকে, জোৱা খেল। আনচেঞ্চৰ্ড হয়, চব নক'ব। একো নাই, এইটো ঘৰৰ ঘৰৰ video। তাৰপিছত আৰু কিমান পইচা কিমান কামালে? নাই কোনো এইবাৰ 2 কোটি। তো গাইজ আমি এনেকৈ ধেমালি কৰি থাকোঁ যিবাৰেই নহওক। দাদা বহুত বিজি থাকে মাজে মাজে, তো যেতিয়া টাইম পাওঁ তেতিয়াই আমি যেতিয়াই টাইম পাওঁ তেতিয়াই এনেকৈ ধেমালি কৰোঁ। আৰু এক মিনিট ৰ'বা মই এতিয়া নীলাৰ তাত আছোঁ, মই যাব ওলাইছোঁ ৰ'বা। জাষ্ট ভিডিঅ' এটা শ্বুট কৰি আছোঁ। ঠিক আছে, মোৰ তাত এটা আছে। ঠিক আছে, মই গৈ আছোঁ নীলাৰ তাত। তোমাৰ যাব ওলাইছোঁ মই। ঠিক আছে, অ'কে অ'কে। তো ধেমালি ভাগে নকওঁ, একো কথা নাই। কিন্তু চিৰিয়াছলি নল'ব। মানে চিৰিয়াছ নোট, মই যিমানবিলাক দৰ্শক আছে, যিমানবিলাক শ্ৰোতাৰে যে মোৰ গান শুনিছে, মোক ভাল পায়, আশীৰ্বাদ কৰিছে, তেওঁলোকক এটা আশ্বাস দিব বিচাৰিছোঁ যে আপোনালোকৰ যিটো মৰম ভাল পাওঁ মোৰ প্ৰতি আছে, সেয়া অটুট ৰাখিবৰ কাৰণে মই যিমান পাৰোঁ যত্ন কৰি যাম সদায়। প্ৰতিবাৰে মই কষ্ট কৰি যাম আপোনালোকৰ এই মৰম ভাল পায় মোৰ প্ৰতি যাতে অটুট থাকক। আৰু আপোনালোকৰ কাৰণেও ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ প্ৰতিটো দিন সমস্যা সকলোবিলাক শেষ হওক আৰু আহিবলগীয়া দিনবিলাক ভাল হওক। চাংগদা থেংকছ এ লট আজি বহুত ধুনীয়া খানা বনোৱাৰ কাৰণে। আৰু নীলদা থেংকছ। আৰু আমি এটা থাম্বনেইলৰ কাৰণে ফটো এটা উঠোঁ এতিয়া, 1 মিনিট। আৰু মোক মায়ে মাতিছে, মই যাব লাগিব। থেংকছ। Don't you know?